নমস্কাৰ আজি আমি বায়োলজিৰ বটানী পাৰ্টৰ যিবোৰ আমি কোৱেশ্চন উত্তৰ ডিসকাছৰ সিৰিজটো কৰি আছিলো তাৰে এটো হৈছে 2 নম্বৰ পাৰ্ট 2 ভিডিও আৰু ইয়াৰ আগতে এই বিষয়ত আৰু এটা ভিডিও দিয়া গৈছে যদি কোনোবাই সেই ভিডিওটো চোৱা নাই তেন্তে চালব পৰা এতিয়া চাও হা এতিয়া আমাৰ কোৱেশ্চন কি আছে যে সমুকৈ লিখা যিকোনো দুটা একত আছে জিন বন্ধু নেক্সট আছে বায়োপেটেন্ট আৰু থাৰ্ডত দিছে জিন ক্লোনিং মানে ইয়াতে তোমালোকৰ তিনটা কোৱেশ্চন দিছে আৰু ইহতৰ বিষয় লিখিব দিছে আৰু তাৰ ভিতৰত অনলি দুটাহে লিখিব দিছে দেই এতিয়া চোৱা জিন বন্ধুকটো কি হয় ই এনে এক পদ্ধতি যাৰ দ্বাৰা উদ্ভিদৰ ক্ষেত্ৰত সৃষ্টি কৰা ৰিকম্বিনেন্ট ডিএনএ সফলভাৱে উদ্ভিদৰ কোষৰ ভিতৰত সংস্থাপন কৰা হয় এই পদ্ধতিটিকে বায়োলিষ্টিক্স বুলি কোৱা হয় ইয়াত উদ্ভিদ কোষবোৰক ডিএনএ খচিত সোণ বা টাংষ্টেনৰ শুদ্ধ কণাৰে অভিঘাত কৰা হয় আৰু শেষত কোষৰ ভিতৰত ডিএনএটো সংস্থাপিত হয় মানে এটা কি কৈছে যে জিন বন্ধুক হৈছে এনে এক পদ্ধতি যাৰ দ্বাৰা উদ্ভিদৰ ক্ষেত্ৰত সৃষ্টি কৰা ৰিকম্বিনেন্ট ডিএনএ আমি পাৰ্ট 1 ভিডিওত কি চাইছিলো কেনেকৈ ৰিকম্বিনেন্ট ডিএনএ প্ৰস্তুত কৰে ঠিক হেনেদৰে আমি ধৰ উদ্ভিদৰ ক্ষেত্ৰত এটা ৰিকম্বিনেন্ট ডিএনএ প্ৰস্তুত কৰিলো এতিয়াটো আমি উদ্ভিদৰ ক্ষেত্ৰত সেই ৰিকম্বিনেন্ট ডিএনএ প্ৰস্তুত কৰিলেও নহব উদ্ভিদৰ কোষত আকৌ পুনৰ ধুনীয়াকৈ সফলভাৱে সংস্থাপন কৰিব লাগিব এনেদৰে মানে উদ্ভিদৰ কোষত মানে ধুনীয়াকৈ সফলভাৱে ৰিকম্বিনেন্ট ডিএনএ প্ৰস্তুত কৰি লোৱা ৰিকম্বিনেন্ট ডিএনএটো এই পদ্ধতিৰ দ্বাৰা জিন বন্ধুক বা জিন গান এই পদ্ধতিৰ দ্বাৰা সফলভাৱে সংস্থাপন কৰিব পাৰি ঠিক আছে তাৰ পিছত কৈছে এই পদ্ধতিটো কি বুলি কোৱা হয় আনদাৰ নাম বায়োলিষ্টিক্স বুলি কোৱা হয় ইয়াত কি কৰা হয় মানে কোষবোৰক ডিএনএ খচিত মানে আমি যেটো এতিয়া ডিএনএ প্ৰস্তুত কৰিলো ৰিকম্বিনেন্ট ডিএনএ এই ৰিকম্বিনেন্ট ডিএনএ সোণ বা টাংষ্টেনৰ শুদ্ধ কণাৰে অভিঘাত কৰা হয় মানে পুৰা একদম মানে স্পিডকে সৰু সৰু কণাবোৰ যিবোৰ আছে সোণ বা টাংষ্টেনৰ আৰু তাতে কি কৰা আছে সেই ৰিকম্বিনেন্ট ডিএনএটো লগ খাই আছে এতিয়া এনে ধৰণৰ শুদ্ধ কণাৰে অভিঘাত কৰা হয় আৰু শেষত ফলস্বৰূপে কি হৈ যায় সেই উদ্ভিদৰ কোষটোত ৰিকম্বিনেন্ট ডিএনএটো সংস্থাপিত হয় তোমালোকে এটো বুজি পালা নিশ্চয় এতিয়া আমি নেক্সটটো চাও বায়োপেটেন্ট বিভিন্ন ধৰণৰ জৈৱিক সম্পদ নিজস্ব স্বত্বাধিকাৰ বা গৰাকী দেশৰ অনুমতি নোলোৱাকৈ নিজাববীয়াকে তেনে কোনো একে সম্পদৰ প্ৰজাতি আদি জিনীয় কৌশলৰ দ্বাৰা সৃষ্টি কৰি নিজস্বভাৱে বজাৰত বিক্ৰী কৰাকে বায়োপেটেন্ট বোলে ইয়াৰ তোমালোকে উদাহৰণ এটা দিব পাৰা কি বাসমতি ৰাইচটো যেটো ইণ্ডিয়াত এটো কি বাসমতি ৰাইচটো মানে আগৰ পৰা আমাৰ ইয়াতে আছে হয় কিন্তু আমেৰিকাৰ এটা কোম্পানীয়ে কি কৰিলে আমাৰ ইয়াতে বস্তুটো লৈ গল বাসমতি ৰাইচৰ যেটো তোমালোকৰ প্ৰজাতিটো কিন্তু সিহতে তাত গপলে কি কৰিলে তাতে অকমান জেনেটিক চেঞ্জ কৰি সেই পদ্ধতিটোৰ দ্বাৰা জেনেটিক চেঞ্জ কৰি কৰা পদ্ধতিটোৰ দ্বাৰা সিহতে নিজাববীয়াকৈ এটা তোমাৰ বাসমতি ৰাইজত এনেদৰে মানে সিহতে কোৱাকে আৰু এটা প্ৰজাতি সৃষ্টি কৰি ললে আৰু এই প্ৰজাতিটো এতিয়া সিহতে কি কৰে সিহতে নিজস্বভাৱে মানে এতিয়া বজাৰত সিহতে বিক্ৰী কৰিবলৈ উলিয়াই দিলে ফলস্বৰূপে কি হ'ল আমাৰ এতিয়া যেটো মানে আমাৰ ইয়াতে আগৰ পৰা আছিল বাসমতি ৰাইচটো যেটো একদম ধুনিয়া সুগন্ধি উলোৱা হয় নহয় গতিকে এটো এতিয়া সিহতে বস্তুটো লৈ যোৱাৰ ফলত সিহতে এতিয়া বস্তুটো সিহতৰ নিজৰ ভাৱে কৰি ললে কিন্তু এটো কথাটো ভাল নহয় নহয় গতিকে এই বস্তুটো কি বুলি কোৱা হয় এই বস্তুটো কোৱা হয় বায়োপেটেন্ট বুলি এতিয়া চোৱা তাৰপিছত থাৰ্ডটো আছে জিন ক্লোনিং এই পদ্ধতিৰ দ্বাৰা ৰোগমুক্ত জিন আঁতৰাই এটো ৰোগযুক্ত হ'ব লাগিছিল দেই ৰোগযুক্ত জিন আঁতৰাই নিজ পছন্দৰ বা নিৰোগী জিন সন্নিবিষ্ট কৰি নতুনকৈ ডিএনএ প্ৰস্তুত কৰি তাৰ পৰিৱৰ্ধন কৰা হয় আৰু এই পদ্ধতিত ব্যৱহৃত আহিলাবোৰ কি ৰেষ্ট্ৰিকচন এনজাইম জেল ইলেক্ট্ৰফৰেচিছ লাইগেজ এনজাইম ডিএনএ পলিমাৰেজ বাহক পোষক দেহ আৰু এনেদৰে আৰু মানে জিন ক্লোনিং এনে এটা পদ্ধতি যাৰ দ্বাৰা ৰোগযুক্ত জিন আঁতৰাই মানে যদিহে তোমাৰ কোনোবা এটা উদ্ভিদ বা কোনোবা এটা পানীত থকা জিনটোৱে কি কৰি আছে সেইটোৱে ৰোগ সৃষ্টি কৰি আছে সেই পানীটোৰ দেহত গতিকে আমি সেই জিনটো যদি আঁতৰাই পেলাই নিজৰ পছন্দৰ বা ৰোগ সৃষ্টি নকৰা জিন এটা তাত সন্নিবিষ্ট কৰো আৰু সেই সন্নিবিষ্ট কৰি পেলাই সেই ডিএনএ খিনি আমি পৰিৱৰ্ধন কৰো সেই পদ্ধতিটোকে কি বুলি কোৱা হয় জিন ক্লোনিং বুলি কোৱা হয় আৰু এই পদ্ধতিত ব্যৱহাৰ কৰা আহিলাবোৰ কি সেইবোৰ হৈছে ৰেষ্ট্ৰিকচন এনজাইম জেল ইলেক্ট্ৰফৰেচিছ লাইগেজ এনজাইম ডিএনএ পলিমাৰেজ বাহক আৰু পোষক দেহ ইয়াতে কোৱেশ্চনটো তোমালোকৰ তিনটাৰ ভিতৰত যিকোনো দুটাহে কৰিব দিছিলে গতিকে তোমালোকে গোটেইকেইটা পঢ়ি যাবা নহয় যিকোনো দুটা লিখি দিলে হ'ল আৰু নেক্সট কোৱেশ্চনটো চাওঁ হা তলত দিয়া উদ্ভিদসমূহৰ বৈজ্ঞানিক নাম আৰু সিহঁতৰ ব্যৱহাৰ লিখা যিকোনো তিনিটা
মানে তলত যিকেইটা দিছে এইকেইটাৰ বৈজ্ঞানিক নাম আৰু লগতে ইহঁতৰ ব্যৱহাৰ লিখিব দিছে দেই এতিয়া চোৱা ধপাত আছে তুলসী আছে মৰাপাত আছে আৰু কফি এতিয়া চোৱা ধপাতৰ বৈজ্ঞানিক নাম হৈছে কেন্নাবিনাছ সেটিভা এতিয়া ইয়াৰ ব্যৱহাৰ কি মাদক দ্ৰব্য হিচাপে ব্যৱহাৰ কৰা হয় ইয়াক নেক্সট আহিব তুলসী তুলসীৰ বৈজ্ঞানিক নাম হৈছে উচিমাম সিনক্টাম আৰু ইয়াৰ ব্যৱহাৰ হৈছে তুলসী পাতৰ ৰসটো মেলেৰিয়া ৰোগত ব্যৱহাৰ কৰা হয় তাৰপিছত আহিলে মৰাপাতৰ বৈজ্ঞানিক নাম হৈছে কৰ্কৰা অলিটৰিয়াছ আৰু ইয়াৰ ব্যৱহাৰ কি মৰাপাতৰ পৰা ৰছী বেগ আদি বনাব পাৰি তাৰপিছত আহিলে কফিয়া আৰবিকা আৰু ইয়াৰ ব্যৱহাৰ কি সেইটো হৈছে ইয়াক পানীয় হিচাপে ব্যৱহাৰ কৰা হয় এতিয়া চোৱা কফিটোৰ তোমাৰ বহুত কেইটা প্ৰজাতি আছে গতিকে সেই প্ৰজাতি ভেদে মানে সিহঁতৰ ব্যৱহাৰ কেইটা আছে এতিয়া তোমালোকে বৈজ্ঞানিক নামটো লিখিব জানা যে এটো ধৰি লওক কেন্নাবিনাছ সেটিভাটোৱে এটো প্ৰথমতে লিখা কেন্নাবিনাছটো হৈছে এই তোমাৰ ধপাত গছৰ যিটো গণক হেতু তাৰপিছত সেটিভাটো কি হেতু হৈছে প্ৰজাতি তাৰপিছত কেন্নাবিনাছৰ যিটো সি হেতু হৈছে আমি কেপিটেল আখৰ লিখিম মানে গণটো প্ৰথম আখৰটো কেপিটেল হ'ব তাৰপিছত প্ৰজাতিটো তোমাৰ প্ৰথম আখৰটো স্মল লেটাৰ হ'ব তাৰপিছত আৰু যদিহে মানে আমি এটো প্ৰিন্টেড হেই নহয় যেহেতু গতিকে আমি আখৰে হাতৰ আখৰে লিখিম গতিকে আমি ইহঁতৰ তলত প্ৰত্যেকৰে তলত একোডালকৈ আস্তানি দিম ঠিক আছে আৰু যদিহে তোমালোকে বিচাৰা মানে এই মাদক দ্ৰব্য এটো এতিয়া যেটো কি কয় এটো ধপাতৰ তোমাৰ জুনে প্ৰজাতিটো উদ্ভাৱন কৰিছে তেখেতৰ বৈজ্ঞানিকজনৰ নামটো এই চিন্তে পিছতে সংক্ষেপতে লিখি দিব পাৰা ঠিক আছে তোমালোকে এটা কেনেকে বৈজ্ঞানিক নাম লিখে চাবা আৰু লগতে ব্যৱহাৰ কেইটাও চাবা যেনেকে তুলসীৰ হৈছে উচিমাম সিনক্টাম তাৰ পিছতে আহিলে জুটটোৰ মানে মৰাপাতৰ হৈছে কৰ্কৰাছ অলিটৰিয়াছ ঠিক আছে তোমালোকৰ বায়োলজি কিতাপৰ পিছফালে থকা পাঠ এটাতে এই বৈজ্ঞানিক নামবোৰ আৰু লগতে সিহঁতৰ ব্যৱহাৰবোৰ ধুনীয়াকৈ লিখা আছে তোমালোকে ভালদৰে চাবা দেই এইখিনি ইম্পৰ্টেন্ট হয় আজিৰ ভিডিঅ'টিত ইমানে তোমালোকে যেহেতু জানিছাই আমি এইচএছ এক্সামৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰৰ যিবোৰ কুৱেশ্যন আছে তাৰ এনসাৰবোৰ ডিসকাস কৰি থকা সিৰিজটো এতিয়া চলি আছে গতিকে ইয়াৰ আগতো এটা ভিডিঅ' দিয়া গৈছে সেইটো তোমালোকে যদিহে চোৱা নাই চাই ল'বা আৰু আগন্তুক ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে চেনেলটো তোমালোকে বিচাৰা যদি সাবস্ক্ৰাইব কৰি থৈ দিবা আৰু আজিৰ ভিডিঅ'টো যদি ভাল লাগিলে লাইক এটা কৰি দিবা থ্যাংক ইউ